নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক শ্বাস প্ৰশ্বাস পাঠটোৰ আগৰটো ভিডিঅ'ত শ্বাস মানে কি, প্ৰশ্বাস মানে কি, অনৈচ্ছিক ক্ৰিয়া কাক বোলে, জীৱন প্ৰক্ৰিয়া মানে কি, ৰাসায়নিক বিক্ৰিয়া উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি, এই সকলোবিলাক কথা তোমালোকক মই আগৰটো ভিডিঅ'ত কৈছিলোঁ। আজি আমি শিকিম শ্বসন সম্পৰ্কে। শ্বসন কাক বোলে, শ্বসনৰ প্ৰকাৰ কি কি, আমাৰ দেহত কোন প্ৰকাৰ শ্বসন সম্পন্ন হয়, এই কথাবিলাক আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শিকিম। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া কথা হ'ল শ্বসন মানে কি বা শ্বসন কাক বোলে। উশাহৰ দ্বাৰা অক্সিজেন লোৱাৰ পৰা আৰম্ভ কৰি খাদ্যৰ অণু জাৰণ আৰু শক্তি উৎপাদনৰ পাছত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ালৈকে এই সমস্ত কাৰ্যক সমষ্টিক একেলগে শ্বসন বুলি কোৱা হয়, যাক ইংৰাজীত ৰেস্পিৰেশ্যন বুলি কোৱা হয়। আৰু ই এবিধ হৈছে শ্বাসতন্ত্ৰ বা শ্বসনতন্ত্ৰ, যাক ৰেস্পিৰেটৰী চিষ্টেম বুলি কোৱা হয়। যিদৰে আমি পৰিবহন তন্ত্ৰ, ৰেচন তন্ত্ৰ এইবিলাক পাইছোঁ, ঠিক তেনেদৰে শ্বসনো এবিধ তন্ত্ৰ। আৰু আজি আমি যি শ্বাস প্ৰশ্বাস পাঠ পঢ়ি আছোঁ, এই পাঠটো শ্বসনৰ এটা অংশ মাথোন। আৰু আমি ইতিমধ্যে শিকিলোঁ যে আমাৰ দেহৰ কোষত শ্বসন সম্পন্ন হৈ শক্তি উৎপন্ন হয়, সেইবাবে ইয়াক কোষীয় শ্বসন বুলি কোৱা হয়, চেলুলাৰ ৰেস্পিৰেশ্যন ইংৰাজীত বুলি কোৱা হয়। এতিয়া আমি শিকিম শ্বসন প্ৰকাৰ কি কি। ইতিমধ্যে আমি জানিলোঁ যে অক্সিজেন অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, কিন্তু এনে কিছুমান অণুজীৱ আছে যিবিলাক অক্সিজেনবিহীন পৰিৱেশতো জীয়াই থাকিব পাৰে। গতিকে স্বাভাৱিকতে প্ৰশ্ন হয় যে এনে জীৱবোৰে অক্সিজেন নোহোৱাকৈ খাদ্যৰ পৰা শক্তি উৎপন্ন কৰিব পাৰে। হয়, এনে জীৱবোৰে অক্সিজেন নোহোৱাকৈ খাদ্যৰ পৰা শক্তি উৎপন্ন কৰিব পাৰে, সেইবাবেই এনে অণুজীৱবিলাক অক্সিজেনবিহীন পৰিৱেশতো জীয়াই থাকিব পাৰে। এই অণুজীৱবিলাক যিহেতু অক্সিজেনবিহীন পৰিৱেশতো জীয়াই থাকিব পাৰে, সেয়ে আমাৰ দেহত দুই প্ৰকাৰৰ শ্বসন সম্পন্ন হয়। এক প্ৰকাৰ হ'ল সবাত শ্বসন, যাক ইংৰাজীত এৰবিক ৰেস্পিৰেশ্যন, আৰু আন প্ৰকাৰ শ্বসন হ'ল অবাত শ্বসন, যাক ইংৰাজীত এনএৰবিক ৰেস্পিৰেশ্যন বুলি কোৱা হয়। এতিয়া সবাত শ্বসন হ'ল যি শ্বসন অক্সিজেনৰ উপস্থিতিত সম্পন্ন হয়, বা যি শ্বসনত অক্সিজেন ব্যৱহাৰ হয়, তাক সবাত শ্বসন বুলি কোৱা হয়, এৰবিক ৰেস্পিৰেশ্যন। আৰু যি শ্বসন অক্সিজেন অনুপস্থিতিত বা অক্সিজেন ব্যৱহাৰ নহয়, তেনে শ্বসনক অবাত শ্বসন, ইংৰাজীত এনএৰবিক ৰেস্পিৰেশ্যন বুলি কোৱা হয়। সবাত শ্বসনত অবাত শ্বসনতকৈ বেছি শক্তি উৎপন্ন হয়, আৰু অবাত শ্বসনত শক্তি উৎপন্ন হোৱাৰ উপৰিও কাৰ্বন ডাই অক্সাইড আৰু লেক্টিক এচিড বা
এলকহল উৎপন্ন হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হৈছে গ্লুকোজ উৎপন্ন, কাৰ্বন ডাই অক্সাইড, শক্তি আৰু এলকহল বা লেক্টিক এচিড। ইয়াত তোমালোকে এটা কথা জানি থোৱাটো ভাল, এই অবাত শ্বসন ইষ্ট নামৰ এবিধ এককোষী ভেঁকুৰত উৎপন্ন হয়। সেইবাবে এনে শ্বসনক ব্যৱসায়িকভাৱে সুৰা বা এলকহল প্ৰস্তুতকৰণত প্ৰয়োগ কৰা হয়। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এই কথাখিনি শিকিলোঁ, শ্বসন কাক বোলে, শ্বসনৰ প্ৰকাৰ কি কি, আমাৰ দেহত কোন প্ৰকাৰ শ্বসন সম্পন্ন হয়, অবাত শ্বসন কি কামত ব্যৱহাৰ কৰা হয়, অবাত শ্বসনৰ ব্যৱহাৰ। নেক্সট